তুমি এই পৃথিৱীলৈ কি লৈ আহিছিলা যাৰ বাবে তুমি আজি হেৰুৱাৰ ভয়ত কান্দিছা? তুমি কি সৃষ্টি কৰিছিলা যিটো ধ্বংস হৈ গ'ল? তুমি খালী হাতেৰে আহিছিলা আৰু খালী হাতেৰেই উভতি যাব লাগিব। আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখ আৰু চিন্তাৰ কাৰণ হৈছে আকৰ্ষণ বা মোহ। আমি ভাবোঁ এই ধন সম্পত্তি, এই মান সন্মান, এই মানুহবোৰ সদায় আমাৰ হৈয়েই থাকিব। কিন্তু এই পৃথিৱীত একোৱেই স্থায়ী নহয়। আজি যিটো তোমাৰ, কালি সেইটো আন কাৰোবাৰ আছিল আৰু পাহৰিবলৈ সি আন কাৰোবাৰ হৈ যাব। গতিকে জীৱনত কোনো বস্তু বা পৰিস্থিতি হেৰুৱাই পেলালে বেছি ভাঙি পৰিব নালাগে। যিখিনি সময় আপোনাৰ হাতত আছে তাক হাঁহি ধেমালিৰে আৰু সৎ কামেৰে অতিবাহিত কৰাই হৈছে আটাইতকৈ ডাঙৰ জ্ঞান।